নমস্কাৰ। এগৰাকী মহৎ ব্যক্তিয়ে কৈছিল মানুহৰ জীৱনটো বাইচাইকেলৰ নিচিনা, পেডেল মাৰিবলৈ বন্ধ কৰিলে তুমি মাটিত বাগৰি পৰিবা। প্ৰিয় দৰ্শক, নিউজ হেল্প প্লাছলৈ মই মায়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে উপস্থিত আছে এগৰাকী প্ৰতিভাৱান অভিনেতা সুৰুজ কুমাৰ কলিতা। সুৰুজ নমস্কাৰ, অনুষ্ঠানলৈ স্বাগতম। নমস্কাৰ, ধন্যবাদ মায়া। গতিকে আমি আজি অকণমান অভিনয় জগতৰ অকণমান কথা পাতিম। তুমি বহুত একান্তপতীয়াকৈ তুমি অভিনয়ৰ ক্ষেত্ৰখনত জড়িত হৈ আছা। গতিকে প্ৰথম আৰম্ভ কৰোঁ, অকণমান আমি ঘৰুৱা কথা পাতি লওঁ। তোমাৰ জন্ম ক'ত হৈছিল? মোৰ জন্ম গুৱাহাটীত হৈছিলে। তাৰপিছত তোমাৰ প্ৰাথমিক শিক্ষা মাধ্যমিক শিক্ষা ক'ত কেনেকৈ আৰম্ভ হৈছিল? মই অসম জাতীয় বিদ্যালয়ৰ পৰা স্কুলীয়া জীৱন মানে মেট্ৰিক তুমি অসম জাতীয় বিদ্যালয়ৰ পৰা দিছা? তাৰপিছত পৰৱৰ্তী শিক্ষা তুমি ক'ৰ পৰা লৈছা? জিজ্ঞাছ একাডেমি, তাৰপিছত গুৱাহাটী কলেজ, আছাম ইঞ্জিনিয়াৰিঙৰ পৰা কৰিলোঁ। তুমি অভিনয়ৰ ক্ষেত্ৰখনত তুমি কেতিয়া আহিলা? একচুৱেলি মোৰ ঘৰৰ পৰা ৰাস্তাটো আহি অনুৰাধা হৈ মই স্কুললৈ যাওঁ। তো অনুৰাধাৰ কাষতে স্কুল অফ ড্ৰামা বুলি এখন স্কুলৰ তেতিয়া মুন্না আহমেদ ছাৰৰ স্কুল অফ ড্ৰামা আছিলে তেতিয়া ক্লাছ 6ত। তো ছেটাৰডে আৰু ছানডে মোৰ তাতে প্ৰেক্টিছ হয়, অভিনয় খেল ধেমালি হয় অভিনয়ৰ জৰিয়তে। আৰু তেনেকৈ মোৰ অভিনয়ৰ প্ৰতি ৰাপ এটা বাঢ়িলে। আৰু অভিনয়টো মোৰ জীৱনৰ মানে ৱে অফ লিভিং টাইপৰ হৈছে মানে ধৰক। মানে তোমাৰ উশাহ নিশাহৰ নিচিনা তোমাৰ অভিনয়টো। কাৰণ তুমি যোৱা 10-15 বছৰ তুমি অভিনয়ৰ ক্ষেত্ৰখনত জড়িত হৈ আছা। মানে তুমি একদম শিশু অৱস্থাৰ পৰা তুমি অভিনয়ৰ ক্ষেত্ৰখনত জড়িত। তেনেকুৱাই উশাহ নিশাহ নহয়, মানে দৃষ্টিভংগীটো, চোৱাৰ দৃষ্টিভংগীটো, জীৱন ধাৰণৰ দৃষ্টিভংগীটো, মানে মোৰ ৱে অফ লাইফটো অভিনয় বুলি ক'ব পাৰি মানে। তো এনেকুৱা নহয় যে মানে মই অভিনয় ধৰক কোনোবা কামত নামাতিলে তো তেনেকুৱা একো নাই। মই প্ৰেক্টিচ যে কৰি থাকোঁ, মোৰ ক্ৰাফ্টৰ ওপৰত কাম কৰি থাকোঁ, বা নজনাকৈ বেলেগ কাম কৰিলেও তাত অভিনয়টো ক'ৰবাত নহয় ক'ৰবাত জড়িত হৈ থাকে। আৰু আপোনাকো বহুত শুভেচ্ছা জনালোঁ যে এনেকুৱা এটা প্ৰগ্ৰেম কৰি আছে অসমত। এতিয়া অসমীয়া ভাষাটোকে ভালদৰে ধৰি ৰাখিব পৰা অনুষ্ঠান বৰ তাকৰ। আৰু আপুনি মই যিমানখিনি চাইছোঁ আগৰে পৰাও অসমীয়া ভাষাটো শুদ্ধকৈ ক'বলৈ যত্ন কৰি আহিছে। তো সেইটো মোৰ ভাল লগা। ধন্যবাদ সুৰজ, বহুত ধন্যবাদ, তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমি এটা কথা তোমাক লক্ষ্য কৰিছোঁ তোমাৰ অভিনয়বোৰত যে তুমি সেই যে তেনেকুৱা এজন অভিনেতা যি একশ্যন অভিনয় কৰিব পাৰা, তুমি চিৰিয়াছো কৰিব পাৰা, আৰু তুমি ব্যংগ অভিনয় কৰিব পাৰা। গতিকে তিনিওটা কাম তুমি একেলগে কৰিব পাৰা। গতিকে এইটো এটা সঁচাকৈ খুব ভাল কথা। আমি এই সুযোগতে তোমাৰ মা দেউতা তেখেতসকলৰ নামটো জানি লওঁ। মোৰ মাৰ নাম শ্ৰী পদ্মিনী তহবিলদাৰ। তেওঁ মাৰ ঘৰ পাঠশালা, দেউতা আনন্দী কলিতা, তেখেতৰ ঘৰ নলবাৰীত। আৰু তেখেতসকলে কৰ্মসূত্ৰে গুৱাহাটীলৈ আহি তেনেদৰে লগ পাই বিয়া বাৰু হোৱাৰ পিছত মোৰ জন্ম হ'ল। গতিকে আমি অনুষ্ঠানটোৰ জৰিয়তে তোমাৰ শ্ৰদ্ধাৰ মা দেউতালৈ আমি শ্ৰদ্ধাৰ প্ৰণাম জনাইছোঁ। হয়, গতিকে তুমি কি ভাবা যে বৰ্তমানৰ অসমীয়া অভিনয় যিখন জগত, সেই জগতখন আগতকৈ যথেষ্ট টনকিয়াল হ'ব পাৰিছে? তুমি কি কোৱা? একদম মই এইটো কথা ক'বই লাগিব যে নতুন প্ৰজন্মৰ যিসকল অভিনয়ৰ লগত জড়িত ব্যক্তিটো আছে, আৰু যিসকলে চিনেমা বনোৱা মানে পৰিচালনাৰ ক্ষেত্ৰত যিসকলে আগবাঢ়ি গৈছে, তেওঁলোকে অসমৰ বাহিৰতো বহুত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মোৰ তলৰ জেনেৰেশ্যনো, মানে মই মোৰ সমবয়সৰ ব্যক্তিও আগবাঢ়ি গৈছে, আৰু মোতকৈ সৰু বয়সত যিসকল কম তেওঁলোকেও বহুত আগবাঢ়ি গৈছে। শেহতীয়াকৈ মহৰ্ষি তুহিন কাশ্যপৰ মোৰ ঘোঁৰাৰ দুৰন্ত গতি বুলি এখন চুটি ছবি অস্কাৰৰ বাবে মানে নিৰ্বাচিত হৈছে ভাৰতৰ পৰা। গতিকে সেয়া আমাৰ অভিনয় ক্ষেত্ৰখনৰ কাৰণে, আমাৰ চলচ্চিত্ৰ জগতখনৰ কাৰণে সঁচাকৈ এটা খুব সুন্দৰ বাৰ্তা। একেবাৰে সুখৰ খবৰ এইবিলাক। আৰু তেনেকুৱা ধৰণৰ ভাল কামবোৰতো হৈয়ে আছে, আৰু বহুত ইউটিউবতো বহুত ধৰণৰ ভাল কাম কৰি আছে বহুতে। তো সেইটো এটা মানে গুড চাইন যে কোনোবাই ৰাস্তা দেখুৱাইছে ভাল কামৰ জৰিয়তে। আৰু শেহতীয়াকৈ ব্লু ফিল্ম সেইখনো চাবলৈ যথেষ্টখিনি মানুহ আহিছে।
চিনেমা হললৈ একদম, চাবলৈ একদম, আহিছে একদম। গতিকে আমাৰ চলচ্চিত্ৰ উদ্যোগটোৰ বাবে সঁচাকৈ এটা ভাল একদম ভাল ভাল খবৰ। কথা ক'ব পাৰি এইটো এটা ব্লু ফিল্ম মই চালোঁ ব্লু ফিল্মখনে সমাজৰ এক আনটাচ এটা ছাবজেক্ট এটা মানে দৰ্শকৰ সন্মুখলৈ আনিছে তো মই চাই বৰ আৱেগিক হৈ পৰিলোঁ আৰু সেইখন মানে একচুৱেলি ছবিবোৰ হয় আমাৰ সমাজৰ দাপোন স্বৰূপ ৰিফ্লেকশ্যন হয় একচুৱেলি আৰু ধুনীয়াকৈ মানে ব্লু ফিল্মখনে তেনেকুৱা এটা বিষয় দৰ্শকৰ আগলৈ লৈ আহিছে তাত মানুহক ভাবিবলৈ বাধ্য কৰাইছে যে এনেকুৱা হ'ব পাৰে একদম, নহয় জানো? একদম। গতিকে আমি যিটো সম্পৰীক্ষা কৰিছে যিটো বাস্তৱ ছবি এখন আনিবলৈ চেষ্টা কৰিছে গতিকে আমি এই সুযোগতে আমি হিমাংশু প্ৰসাদ দাস সেইগৰাকী শিল্পীকো আমি অনুষ্ঠানটোৰ জৰিয়তে শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ নহয় জানো অভিনন্দন জ্ঞাপন কৰিছোঁ ব্লু ফিল্ম বুলি কওঁতে মোৰ নোমবোৰ মানে কি কয় এইটো শিয়ৰি শিয়ৰি উঠি যায় মানে তেনেকুৱা চিন আছে লাষ্টৰ ফালে মানে গোটেই চিনেমাখনে বৰ ধুনীয়া আৰু ভাল লাগে মানুহক প্ৰথমৰ পৰা শেষলৈকে ধৰি ৰাখিব পাৰিছে একদম চিনেমাখনে একদম একদম গতিকে তুমি এই অনুষ্ঠানটোৰ জৰিয়তে তুমি হিমাংশু প্ৰসাদ দাস সেইগৰাকী শিল্পীলৈ কি ক'বা হিমাংশু দা মই যেতিয়া চাই আছিলোঁ আপোনাক এটা মানে টাইট হাগ এটা কৰিব মন গৈছিলে একচুৱেলি মোৰ আৰু সকলোৱে চাগে ছবিখন ইমান যিসকলে সমাজৰ প্ৰতি যিমান ধৰক সংবেদনশীল নহয় তেওঁলোকে চাগে ছবিখন এনেই উৰুৱাই দিব পাৰে কিন্তু সংবেদনশীল ব্যক্তিসকলে ছবিখন চাই নিশ্চয় ভাল পাব সমাজৰ মই ক'লো ন মানে এটা আনটাচ এটা মানে স্পৰ্শ নকৰা বিষয় এটা তেখেতে ধুনীয়াকৈ উলিয়াই আনিছে এইটো মানে এনেকুৱা নহয় যে বেলেগ গ্ৰহৰ এটা বিষয় এটা যি মানে কাল্পনিক কাহিনী নহয় এইটো আমাৰ সমাজৰে চলি থকা কাহিনী এটা ধুনীয়াকৈ তেওঁ ৰিফ্লেক্ট কৰিছে মানে বৰ্তমান তুমি কেনেধৰণে ক'ত কেনেকৈ জড়িত হৈ আছা মোৰ এই নতুন বছৰত যদি ভগৱানে কৰে দুখন বোলছবি আহি আছে এখন হ'ল নেক্সট ষ্টাৰ প্ৰডাকশ্যনৰ ৰাজাচৰণ সিঙৰ পৰিচালনাত শিপা সেইখন ছবিক লৈ মই আশাবাদী ছবিখন যিমান দূৰ কথা হৈছে চাগে মাল্টি লেংগুৱেজত ডাবিং কৰিব আৰু এখন উল্টিও বুলি ছবি এখন কৰিছিলোঁ দুইখন ছবি অহা বছৰলৈ আহিব লাগে আৰু তেনেকৈ কাম কৰি থকা যায় আৰু এখন নাটক এখন নৱেম্বৰৰ 13 তাৰিখে চাগে দৰ্শকে দেখিবলৈ পাব সেইখনৰ মানে আমি আলোচনা কৰিবৰ কাৰণে আমি ফিল্ড ৱৰ্কত গৈছিলোঁ তো ফেচবুকৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি সকলোৱে গম পাব আৰু তোমাক এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমাৰ আহিবলগীয়া বোলছবিৰ কাৰণে তুমি য'ত অভিনয় কৰিছা গতিকে আমি দেখিছোঁ যে তুমি কিছুমান তুমি নিজেও লাগি থাকা নিজৰ দেহাটোৰ সুস্থ কৰি ৰাখিবৰ কাৰণে তুমি কিছুমান কামত লাগি থাকা আমাৰ চেনেলৰ টেগলাইনটোৱে লিখা আছে ন গতিকে তুমি এই যে লাগি থাকা কেতিয়াবা দেখোঁ যে কিবা একশ্যন কিবা কৰিবলৈ তুমি চেষ্টা কৰা কিবা এটা একশ্যন ধৰ্মী কিবা কাম কৰিবলৈ তুমি চেষ্টা কৰা ফেচবুকত আমি কেতিয়াবা পাওঁ আৰু কেতিয়াবা আগতে আমি খুব দেখিছিলোঁ যে তুমি মাইম খুব ধুনীয়া কৰিছিলা মাইমো তুমি খুব ধুনীয়া কৰিছা তোমাৰ এটা প্ৰতিভা আছে কিন্তু আমাৰ বহু মানুহে হয়তো সেই প্ৰতিভাটোৰ কথা নাজানে সৰু যে খুব সুন্দৰকৈ মাইম কৰিব পাৰে গতিকে এই যে তুমি আমি কেতিয়াবা দেখিছিলোঁ যে এই যে তুমি এনেকৈ যে ৰছী এডাল যে ওপৰলৈ উঠি যোৱা সেই মাইমটো অকণমান দেখাই দিবা নেকি আমি এই মুহূৰ্তত আমি অকণমান চাব বিচাৰিছোঁ বহুত দিন হ'ল প্ৰেক্টিচ নকৰা ৰছীডাল মানে ইমাজিন কৰিলে খুব সুন্দৰ আৰু মই কৈছোঁ যে সৰুজ যে মাইম খুব সুন্দৰকৈ কৰিব পাৰে মাইমতো সৰুজৰ সাংঘাতিক প্ৰতিভা আছে গতিকে সৰুজ পুনৰবাৰ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে অভিনয়ৰ এটা ভাগ আংগিকত এই মাইমটো পৰে তো মই প্ৰফেচনেলি মাইম তেনেকৈ নকৰোঁ হ'লেও অভিনয়ৰ লগত যিহেতু আংগিকটো আংগিক বাচিক চাতিক আহাৰী 3-4টা ভাগ আছে তো আংগিকত পৰে আৰু তুমি কেতিয়াবা খুব একশ্যনৰ কিবা অনুশীলনো কৰা প্ৰেক্টিচ কৰি থকা হয় যিহেতু অভিনয়ৰ কোনোবা ক্ষেত্ৰত লাগিব পাৰে নহয় লাগে এইবোৰ বস্তু প্ৰতিগৰাকী মানুহৰে জীৱনলৈ প্ৰেম আহে গতিকে আমাৰ সৰুজ সেইগৰাকী অভিনেতাৰ জীৱনলৈ প্ৰেম প্ৰথম কেতিয়া আহিছিল আমি এইটো কথা জানিব বিচাৰিছোঁ প্ৰেমটো আহিয়ে থাকে প্ৰেম নহ'লে আপোনাৰ সৃষ্টি নহয় বুলি কয় মানে প্ৰতিটো সময়তে প্ৰেম আহি থাকে গতিকে প্ৰথম তোমাৰ প্ৰেমৰ যিটো মানে তোমাৰ আনন্দ যিটো প্ৰেমৰ তোমাৰ অনুভৱ সেই অনুভৱটো প্ৰথম কেতিয়া আহিছিল প্ৰেমৰ লগত একচুৱেলি বিচ্ছেদটো আহে না সুখৰ লগত যেনেকৈ দুখটো থাকে তো মই প্ৰথম প্ৰেমৰ বিচ্ছেদৰ এটা কবিতা গাই দিওঁ মই লিখা কবিতা তেতিয়া মানে মোৰ হাতত এই 1600 টাইপৰ মোবাইল এটা আছিলে মানে এণ্ড্ৰইডটো কিবা কাৰণত বেয়া হৈ থাকিলে তো তাত মানে হোৱাটছআপ নাই তো তাত কেৱল এয়াৰটেলৰ মেছেজ আহে বা বিলৰ মেছেজ আহে
আৰু মোবাইলটো এনেকৈ বিচনাত পৰি আছে আৰু কোনো খবৰ লোৱাটো নাই, মোৰ ঘৰত মই মা দেউতা এনেকুৱা টাইপৰ। তো মানে দুটামান লাইন মনলৈ আহি গ'ল, মোবাইলটো লৈ বাৰে বাৰে চকু যায় কিয় নজনাকৈ, বিচাৰিছো কল লিষ্টত অচিনাকি কোনোবা আপোন নজনাকৈ, এবাৰ নহয় 2-3 বাৰ ডায়েল কৰি কাটি দিওঁ নজনাকৈ, তুমি বুলি কাকো সম্বোধন কৰিব নোৱাৰো, কিছুমান ৰং নম্বৰ ছেভ হৈ যায় মোবাইলত নজনাকৈ, কবিৰ ভাষাত তুমি হাঁহি দিলে মণি মুকুতা হৰে, কিন্তু মা কচম তুমি হাঁহিলে মৰি যাবৰ মন যায় নজনাকৈ, আৰু বহুত কিবা কিবি হয় নজনাকৈ। বাদ দিয়া, হৃদয়ৰ বেংকৰ লকাৰত থৈ দিয়াই ভাল কিছুমান কথা নজনাকৈ। সেইটো মোৰ আপুনি প্ৰথম প্ৰেমৰ কথা সোধাৰ কাৰণেই ক'লো, প্ৰথম প্ৰেমৰ পিছৰ বিচ্ছেদৰ কবিতা। তুমি বিচ্ছেদৰ সেই জীৱনটো তেনেকুৱা, মানে আপুনি যদি বহুত সুখ বহুত বেছি আনন্দ কৰে, লিমিট ক্ৰছ কৰি দিয়ে, আপুনি গম পাব যে অকণমান পিছত মোৰ জীৱনত দুখ আহিব। যিসকলে জীৱনটো বেলেঞ্চ কৰি লৈ যাব পাৰে তেওঁলোকৰ জীৱনটো সুখময় হয়। গতিকে সুখটো যেতিয়া আমাৰ সুখটোক আমি কেনেকৈ গ্ৰহণ কৰিব পাৰিছো এইটো কথাটো খুব মানে প্ৰয়োজনীয় কথা, যে সুখটো পালে কেতিয়াও মানে স্বাৰ্থপৰ হৈ যাব নালাগে যে মই সুখী, কিন্তু মোৰ সুখখিনি যদি মই আন 10জনৰ মাজত ভগাই দিব পাৰো, নহয় জানো? গতিকে সুখী তুমি যেতিয়া তোমাৰ জীৱনত যেতিয়া বহুত সুখ আহিব, সেই সুখখিনি তুমি কেনেকৈ বেলেঞ্চ কৰিব পাৰা সেইটো খুব দৰকাৰী কথা, নহয় জানো? কিডনী অৰ্থাৎ বৃক্ক সম্পৰ্কীয় বিভিন্ন জটিল ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে চিকিৎসা সেৱা আগবঢ়াই যোৱা এডভান্সড ইউৰলজি এণ্ড কিডনী ডিজিজেছ চমুকৈ AUKD হ'ল গুৱাহাটীস্থিত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম নিৰ্ভৰযোগ্য চিকিৎসা কেন্দ্ৰ। ইউৰলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্বাৱধানত AUKDয়ে পাৰ কৰিলে সাফল্যৰ 10টাকৈ বছৰ। কিডনী সম্পৰ্কীয় যিকোনো ৰোগৰ ক্ষেত্ৰত শীঘ্ৰেই যোগাযোগ কৰক এই নম্বৰত 9864104444 অথবা 8011501833। AUKDয়ে আপোনালৈ সদায় আগবঢ়াই দিব সহায় আৰু কৰুণাৰ আলফুলেখনি হাত। ভৱিষ্যতটো কেনেকৈ দেখিছা, অসমীয়া চলচ্চিত্ৰ জগতৰ ভৱিষ্যতটো কেনেকৈ দেখিছা? আমাৰ বহু যুৱক যুৱতীয়ে এই চলচ্চিত্ৰ উদ্যোগটোৰ লগত জড়িত হৈ চলিব পাৰিবনে, তুমি কি কোৱা? একদম এতিয়াতো মই বহুতেই আশাবাদী। ইউটিউব মানে যিটো প্লেটফৰ্ম হয়, এতিয়া ছেকেণ্ড চাৰ্চ কৰা এটা প্লেটফৰ্ম এটা ইউটিউব, আৰু তাত বহুতে ভাল ভাল কণ্টেণ্ট ক্ৰিয়েট কৰি তেওঁলোকৰ জীৱিকা চলাই আছে। বেদব্ৰত জিৰ' ড্ৰামা, তেওঁ মই ভালদৰে চিনি পাওঁ, মোৰ ভাইটি, তেওঁ কণ্টেণ্ট ক্ৰিয়েট কৰি তেনেকৈ ইউটিউবৰ জৰিয়তে চলি আছে। আৰু বোলছবিটো যিসকলে হলত, এই ব্লু ফিল্ম তাৰ এটা উত্তম উদাহৰণ, ভাল ছবি কৰি আপুনি টকা উপাৰ্জন কৰিব পাৰে। কিনিদাহঁতৰ লোকেল উৎপাতখন, তাৰপিছত ইয়াত আমি ক'ব লাগিব ৰীমা দাসৰ ভিলেজ ডক্টৰৰ দৰে ছবি, সঞ্জীৱ তেখেতৰ নামটো পাহৰিলোঁ, 3 স্মকিং বেলছ বুলি এখন চিনেমা বনাইছিলে। ছবিখন ধৰক হলত তেনেকৈ মানুহ নাহিলেও, কিন্তু সেইখন ছবি মই ক'ম যে অসমীয়া চলচ্চিত্ৰ জগতৰ এখন মানে লেখত ল'বলগীয়া ছবি আছিলে 3 স্মকিং বেলছ। এই যোৱা 3 মাহমান আগতে নেটফ্লিক্সৰ পৰা আঁতৰাইছে, 3 বছৰ নেটফ্লিক্সত আছিলে। গতিকে তেনেদৰেও আপুনি জীৱিকা চলাই যাব পাৰে আপুনি অভিনয় ক্ষেত্ৰখনত। আৰু বহুতে মানে কয় যে মানে অভিনয় মানে লাইনটো ইমান চিকিউৰ নহয়। যদি আপুনি একান্ত মনে লাগি থাকে তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত, মানে মই মোৰ তেনেকুৱা বহুত ব্যক্তি লগ পাইছোঁ, NSDৰ পৰা অহা মোৰ ঘৰৰ ওচৰতে থাকে তেনেকুৱা ব্যক্তিও লগ পাইছোঁ, তেওঁলোকে যদি খাবও নাপায় তথাপিতো অভিনয় কৰি থাকিব। খুব ভাল লাগিছে তোমাৰ কথাখিনি। মোৰ এটা কথা, খুব দৰকাৰী কথা এটা মনত পৰিছে। এগৰাকী মহৎ ব্যক্তিয়ে কৈছিল, তোমাৰ যিটো কামত প্ৰতিভা আছে, সেই প্ৰতিভা থকা কামটোত যদি তুমি নেৰানেপেৰাকৈ লাগি থাকা, যদি লাগি থাকা, এটা সময়ত সফলতা আহিবই তোমাৰ জীৱনত, নহয় জানো? আৰু তুমি খুব সুন্দৰ কেইটামান কথা কৈছা যে আজিকালি, আগতে কি হৈছিলে যে কেইগৰাকীমান ব্যক্তিৰ হাততে এই উদ্যোগটো আছিলে, নহয় জানো? অসমীয়া উদ্যোগটো, অসমীয়া চলচ্চিত্ৰ উদ্যোগটো কেইগৰাকীমান ব্যক্তিৰ হাততে আছিলে। কিন্তু এতিয়া আমাৰ নৱপ্ৰজন্মৰ বহু যুৱক যুৱতী ওলাই আহিছে আৰু সফলো হৈছে তেওঁলোক, হয় জানো? গতিকে এয়া সঁচাকৈ এটা সুন্দৰ কথা। গতিকে আমি সাহস কৰি ওলাই আহিব লাগিব, নহয় জানো? আৰু শিল্প, সাহিত্য, সংস্কৃতি যদি জীয়াই থাকিব পাৰে, তেতিয়াহে এটা জাতি মেৰুদণ্ড পোন কৰি জীয়াই থাকিব পাৰিব। তেতিয়াহে জীয়াই থাকিব। আমি মানে অসমীয়া হিচাপে যদি নাথাকোঁ, আমি সপোনবোৰ যদি অসমীয়াত দেখিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ অস্তিত্ব ক'ত থাকিব? যিমানে আপুনি বেলেগ লেংগুৱেজ নিশিকক, কিন্তু সপোনটোতো আপুনি অসমীয়াতে দেখিব লাগিব।
খুব সুন্দৰ, তুমি খুব ভাল কিছুমান কথা উত্থাপন কৰিলা। গতিকে আমাৰ যিটো এই অনুষ্ঠানটো হৈছে, আমাৰ এই চেনেলটো হৈছে স্বাস্থ্য সম্বন্ধীয় এটা চেনেল। গতিকে আমি ইয়াত স্বাস্থ্য সম্বন্ধীয় কথাবোৰ পাতোঁ আৰু লগতে গুড এণ্টাৰটেইনমেণ্ট, সুস্থ মনোৰঞ্জন। গতিকে তুমি তোমাৰ স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে কি কৰা? আপুনি প্ৰথম লাইন শাৰী কৈছিলে জীৱনটো তেতিয়ালৈকে চলি থাকিব যেতিয়ালৈকে আপুনি চাইকেলখন চলাই থাকিব। ময়ো চাইকেল চলাওঁ। খুব সুন্দৰ, খুব সুন্দৰ। মই লকডাউনৰ আগতে এখন চাইকেল লৈছিলোঁ, সেইখন চাইকেল লৈ মই বহুত দূৰ ঘূৰা হয়। এটা ভাল কাৰ্ডিঅ' এক্সাৰচাইজ, আপোনাৰ হাৰ্টটো ভালে ৰাখে। আৰু ৰানিং কৰোঁ। কিন্তু মই মানে ৱেইট ট্ৰেইনিঙো কৰা হৈছিলোঁ, কাৰণ আপুনি কাৰ্ডিঅ' কৰাৰ লগতে ৱেইট ট্ৰেইনিং কৰি মাচলটো আপোনাৰ যদি মানে সুস্থ হৈ থাকে তেতিয়া আপোনাৰ নাৰ্ভবোৰ মানে ভালে থাকে, তেনেকুৱা বুলি মোৰ সকলোৰে নিজৰ তেনেকুৱা যেন লাগে। মই একচুৱেলি সকলোৱে নিজৰ দেহটোক, নিজৰ মন মানে শৰীৰটোক আপুনি নিজে জানিব লাগিব, কোনটো বস্তু খালে আপোনাক অপকাৰ কৰে, কোনটো বস্তু আপোনাৰ কাৰণে ভাল, সেই কথাখিনি আপুনিহে আপোনাৰ শৰীৰটোৰ বিষয়ে জানিব। গতিকে আমি নিজৰ দেহাটোক মুঠতে কাৰ্যক্ষম কৰি ৰাখিব লাগিব। গতিকে শাৰীৰিক পৰিশ্ৰম, ব্যায়াম সেইবোৰেহে আমাৰ দেহাটোক সুস্থ কৰি ৰাখিব। শৰীৰৰ লগতে মনটোৰ কথাও আছে, মানসিক ব্যায়ামৰ কথাও আছে। গতিকে মানসিক ব্যায়ামৰ কাৰণে সুস্থ মনোৰঞ্জন লাগিব আমাক, নহয় জানো? সুস্থ ভাল গান এটা আমি শুনিব পাৰিব লাগিব, ভাল কিতাপ এখন আমি পঢ়িব পাৰিব লাগিব। গতিকে সাহিত্য, কলা, সংস্কৃতি আমাক লাগিবই, আমি তাক কেতিয়াও এৰাই চলিব নোৱাৰো, নহয় জানো? সৰু ভাল ছোৱালী যদি দেখিলে আপুনি চাই, তেনেকুৱা কথা, এইটো নেচাৰেল, ছুপাৰ নেচাৰেল। কেনেকুৱা ধৰণৰ ছোৱালী আপোনাৰ ভাল লাগে চাই? সকলোবোৰ ছোৱালীতে ধুনীয়া, আপুনিও ধুনীয়া। ধন্যবাদ, বহুত ধন্যবাদ। ধুনীয়া ছোৱালী এগৰাকী মোৰ ওচৰত বহি তেনেকে ইমান ওচৰৰ পৰা প্ৰশ্ন সোধা নাছিলে, আপুনি যিমান খোলাকে। সৰু এটা কথা, আপোনাৰ কথাটো মোৰ এটা কথা মোক ক'বলৈ মন গৈছে যে ফুলবোৰ তুলনা কৰিব নাপায়, নহয় জানো? প্ৰতিভা ফুলে প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি, মনোৰম সৃষ্টি। তাৰমানে কি প্ৰতিগৰাকী ছোৱালী ধুনীয়া, নহয় জানো? যেনেকে ময়ো ধুনীয়া, নহয় জানো? গতিকে মোৰ দৰে প্ৰতিগৰাকী ছোৱালীয়ে ধুনীয়া। সৰুজ, খুব ভাল লাগিলে। আমি আজি খুব কিছুমান দৰকাৰী কথা পাতিলোঁ। আমি অসমীয়া চলচ্চিত্ৰ উদ্যোগটো কেনেকৈ আগবাঢ়ি গৈ আছে সেইটো কথা পাতিলোঁ। আমি সাহিত্য, কলা, সংস্কৃতিৰ কথাখিনি আমি সামৰি ল'বলৈ চেষ্টা কৰিলোঁ অকণমান। গতিকে আপুনি বাৰে বাৰে কৈ আছে যে আমাৰ নিজৰ ভাষাটোত আমি যদি সৃষ্টি কৰি যাওঁ, গতিকে সেই ভাল ভাল সৃষ্টিবোৰ পৃথিৱীৰ সকলোৱে আদৰি ল'ব, নহয় জানো? মানে মই এতিয়া যদি সপোন দেখোঁ, মানে সপোন দেখা মানে কি কৈছোঁ, মই মোৰ এটা চিন্তাধাৰা, ভাৱ এটা মানুহৰ মাজলৈ উলিয়াই দিম। হয় সি চিত্ৰশিল্পৰ জৰিয়তে হওক, আপুনি গানৰ জৰিয়তে হওক, বা চিনেমাৰ বোলছবিৰ জৰিয়তে হওক, যিসকলে কৰি আছে নিজৰ মাতৃভাষাতে সেই বস্তুটো, সপোনটো দেখিব পাৰে। মই আগতে কৈছোঁ, সপোনটো দেখিবলৈ নিজৰ মাতৃভাষা লাগিব। গতিকে মই গৈ ন' ডাউট যে বাহিৰতো বহুত মানুহ সফল হৈছে, কিন্তু উভতিটো অসমলৈ আহিব লাগিব। অসমৰ বহুত কাহিনী আছে, অসমৰ চুকে কোণে বহুত কাহিনী সোমাই আছে, আৰু তেনেকুৱা কাহিনী বৰ্তমান প্ৰজন্মই উলিয়াই আনি আছে, আৰু সেইবোৰ মানে এণ্টাৰটেইনমেণ্ট আৰু ভাল। আমাৰ অসমীয়া ভাষাটো সংস্কৃত আৰু বৈদিক ভাষাৰ পৰা সৃষ্টি হৈছে। গতিকে আমাৰ ভাষাটো সঁচাকৈ এটা খুব ৰিচ লেংগুৱেজ, বহুত ধনী ভাষা, এটা খুব এটা শক্তিশালী ভাষা, নহয় জানো? গতিকে আমাৰ বহুতে অকণমান এলাগী কৰিব বিচাৰে নিজৰ ভাষাটো, নিজৰ মাতৃভাষাটো। কিন্তু নিজৰ মাতৃগৰাকীক জানো আমি কেনেকৈ এলাগী কৰিব পাৰিম, নহয় জানো? গতিকে নিজৰ মাতৃগৰাকীৰ তুলনা নাই। আমি বসুন্ধৰাত ক'তো নিজৰ মাতৃগৰাকীক বিচাৰি নাপাওঁ, তেনেকৈ নিজৰ ভাষাটোকো আমি ক'তো বিচাৰি নাপাম, নহয় জানো? গতিকে আমাৰ নিজৰ ভাষাটোক জীয়াই ৰখাৰ দায়িত্ব আমাৰ প্ৰতিগৰাকী অসম সন্তানৰ, নহয় জানো? আমি নিজৰ ভাষাটোক জীয়াই ৰাখিবৰ কাৰণে আমি চৰ্চা কৰিব লাগিব। মানে আমি যেনেকে অসমীয়া ভাষাটো, আমি অসমীয়া হিচাপে অসমীয়া ভাষাটো যেনেকে চৰ্চা কৰিব লাগিব জীয়াই ৰাখিবৰ কাৰণে, বা মানে সপোনবোৰ যদি ক'বৰ কাৰণে আমাৰ নিজৰ ভাষাটো লাগিব, ঠিক তেনেকে আমি বেলেগ ভাষাকো মানে ঠিক একে চকুৰে চাব লাগিব। আমি তেওঁলোকৰ সৃষ্টিসমূহ আমি চাব লাগিব, গ্ৰহণ কৰিব লাগিব। মই যেনেকে বেংগলীও চাওঁ, আৰু বড়োতো ভাল চিনেমা এখন আহিছে, বিশাল প্ৰতিম চলিহাৰ এইবাৰ পেনোৰামাত গৈছে, চিজো বুলি, সেইখন অসমীয়াতো ডাবিং হ'ব এতিয়া। তো তেনেকুৱা ভাল ভাল কামবোৰ আমাৰ মিচিং, ৰাভা, বড়ো, তেওঁলোকে বহুত ভাল ভাল কাম কৰি আছে। তেওঁলোকৰ কামবোৰো আমি সমানে চাবলৈ যত্ন কৰিব লাগে। কিন্তু আমাৰ এতিয়া সময়বোৰ কম, আমি বিভিন্ন কামত ব্যস্ত হৈ থাকোঁ। কিন্তু যিমান পাৰোঁ ভাল কামবোৰ মানে বোলে অসমীয়া ল'ৰা এজনে ভাল কাম কৰিছে, তো আমি সেইটো উৎসাহ জগাব লাগে, এপ্ৰিচিয়েট কৰিব লাগে। ঠিক আপোনাকো মই ধন্যবাদ দিছোঁ যে এনেকুৱা এটা প্ৰগ্ৰেম আপুনি মানুহখিনিৰ মাজলৈ লৈ আহিছে।
এনেকুৱা এটা প্ৰগ্ৰেম বুলি কৈছোঁ এইকাৰণে যে অসমীয়া ভাষাটো শুদ্ধকৈ কোৱা খুব কমেই শুনা পোৱা যায় আৰু মই যিমানখিনিলৈ দেখিছোঁ যে আপুনি প্ৰায় যত্ন কৰিছে যে অসমীয়া ভাষাটোৰ যাতে শুদ্ধ আৰু যিবিলাক শব্দ আমি নাজানো সেইবোৰ শব্দ যাতে আমি ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক সোমাই আহোঁতে মই বৰ্ডতো দেখা পাইছোঁ নতুন শব্দ এটা লিখি দিছে, আজিৰ শব্দ বুলি লিখি থৈ দিছে। ধন্যবাদ সৰোজ। গতিকে মই এইটোৱে কথা জানো যে মই যিখিনি বুজি পাইছোঁ অধ্যয়ন কৰি পেলাই মই যিটো পাইছোঁ যে সংস্কৃত ভাষাটো আমাৰ কাৰণে কিমান আদৰণীয় ভাষা, কিমান এটা শক্তিশালী ভাষা সংস্কৃত ভাষা, সমগ্ৰ পৃথিৱীতে যিটোক আদৰি লৈছে সংস্কৃত ভাষাটো। গতিকে সেই সংস্কৃত ভাষা, সেই বৈদিক ভাষাৰ পৰা অহা ভাষা অসমীয়া। গতিকে ইমান শক্তিশালী উচ্চৰ পৰা অহা ভাষা এটা, গতিকে কেতিয়াও দুৰ্বল হ'ব নোৱাৰে, নহয় জানো? গতিকে আমি প্ৰতিগৰাকী অসম সন্তানে আমাৰ নিজৰ ভাষাটোক আদৰি ল'ব লাগে। এয়া আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি পুনৰবাৰ আমি আহ্বান জনাইছোঁ, নহয় জানো? গতিকে সৰোজ, বহুত ভাল লাগিলে। আমি আগলৈও আপোনাক আমাৰ অনুষ্ঠানত লগ পাম। গতিকে আজি আমি ভাবিছোঁ যে আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে এটা সুন্দৰ বাৰ্তা এটা আমাৰ সমাজখনলৈ গৈছে। মোক দেখি আপোনাৰ কেনেকুৱা নিচিনা লাগিছে? মোক কেনেকুৱা লাগিছে আপোনাক? লগ পালে কথা পাতিম। যিবোৰ কথা কোনো কালে কোনো প্ৰেমিকে কোৱা নাছিল, যিবোৰ কথা কোনো কালে কোনো প্ৰেয়সীয়ে শুনা নাছিল, সেইবোৰ কথা। খুব সুন্দৰ। মোৰ মানে এটা জোকছ মনত পৰি গ'ল। মানে আহি আছিলে ছাতিলৈ, ছাতি নোহোৱাকৈ ছোৱালী এজনী, তো তাইক ক'লে ল'ৰা এজনী, ভণ্টি তিতিলা নেকি? তাই মানে মই তিতিলা নহয়, মই তিতিলাৰ ভনীয়েহে। খুব সুন্দৰ, খুব সুন্দৰ। হয়, গতিকে সৰোজ, আমি এই অনুষ্ঠানটো সামৰিব লাগিব। আমাৰ সময়ৰ দাবী, আমি অনুষ্ঠানটো সামৰিব লাগিব। গতিকে আগলৈও আমি আমাৰ অনুষ্ঠানত আপোনাক লগ পাম। খুবেই ভাল লাগিলে আপোনাৰ সৈতে কথা পাতি। গতিকে অভিনয়ৰ এই ক্ষেত্ৰখনত আপুনি খুব সুন্দৰকৈ আগুৱাই যাওক, তাকেই আমি কামনা কৰি, আপোনাৰ সুস্বাস্থ্য কামনা কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ, ধন্যবাদ।